নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বহুদিন তেনেকৈ মই ভিডিঅ' দিয়া নাছিলোঁ। আচলতে গাটো বৰ বেছি ভাল নাছিলে আৰু গৰমো বেছি, সেইকাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' দিওঁ। আৰু দুপৰীয়া মই এটা ৰেচিপি বনাইছিলোঁ, দুপৰীয়া ভাতৰ লগতে খাইছিলোঁ। আৰু এইটো বনৌষধি গুণেৰে ভৰপূৰ ছজনা পাতৰ বহুতো ঔষধি গুণাগুণ আছে। মই ভাবিলোঁ তাৰে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এয়া কুমলীয়া পাত, চাওকচোন, ছজনা পাত মই এনেকৈ বিচাৰি আনিলোঁ। ওচৰতে আছিলে এজোপা গছ, তাৰ পৰাই মই আনিলোঁ। পাতখিনি কুমলীয়া হয় আৰু এইখিনি খুব ধুনীয়াকৈ এনেকৈ পাতখিনি উলিয়াই ল'লোঁ, ঠাৰিবিলাকৰ পৰা আঁতৰাই ল'লোঁ। আৰু চুগাৰৰ কাৰণে খুব ভাল বুলি শুনিছোঁ, চুগাৰ কাৰণে। আৰু মই এইখিনি মাজে মাজে খাওঁ। খোৱাৰ পিছত মই টেষ্ট কৰিছিলোঁ, মোৰ বহুতো চুগাৰটো কমিছে, নৰ্মেলত আহিছে। সেইকাৰণে মই ভাবিলোঁ আজি এই ভিডিঅ'টো উপকাৰ হ'ব, আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এনেকৈ পাতখিনি মই খুব ধুনীয়াকৈ আঁতৰাই ল'লোঁ আৰু লগতে এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া আদা, নহৰু, জলকীয়া এনেকৈ কাটি লৈছোঁ। ইয়াত কোনো মা মছলা দৰকাৰ নাই। আৰু লগতে মই এটা ডিম আৰু ছজনা পাতখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ। আৰু কেৰাহী গৰম কৰি অকণমান মিঠাতেল দি দিলোঁ আৰু কেইটামান কালজিৰা দিছোঁ আৰু পিঁয়াজখিনি ইয়াতে ভাজি ল'ম। এনেকৈ আপোনালোকে বনাই খাব। ঔষধি গুণেৰে ভৰপূৰ ছজনা পাত আমি খোৱা খুব ভাল। ঔষধ নাথাকিলে এনেও খালেও ভাল। আৰু দুৰাৰোগ্য বেমাৰৰ কাৰণেও বহুতো ভাল বুলি মই কোৱা শুনিছোঁ। আৰু পিঁয়াজখিনি ভাজি আধাখিনি এনেকৈ আঁতৰাই ল'লোঁ। আৰু বাকী ইয়াতে মই এতিয়া ছজনা পাতকেইটা দি দিলোঁ। আৰু কুমলীয়া পাত আৰু এনেকৈ আমি মাজে মাজে ভাজি খাওঁ। এনেই খোৱাও ভাল। এইটো সকলোৱে ঘৰৰ খাব পাৰে, ঔষধ নাথাকিলেও খাব পাৰে। এইখিনি ভাজি ল'লোঁ আৰু পটককৈ হৈ যায়, তেলো বেছি নালাগে, কোনো মা মছলা দৰকাৰ নাই। এয়া এনেকৈ ভাজি আছোঁ এইখিনি। আৰু একেবাৰে কমি গ'ল, অকণমান হৈ গ'ল। ইয়াতে এতিয়া মই আদা, নহৰু আৰু জলকীয়া দি দিলোঁ, দীঘলকৈ কাটি ল'লোঁ। এইখিনি যিমান জ্বলা খায় সিমানটো দি দিব পাৰে। আৰু বিশেষকৈ ঔষধ বুলি খাওঁ আমি এই বস্তুটো, সেইকাৰণে বেছি মা মছলা বা জলকীয়া তেনেকৈ দিব নালাগে। ঘৰৰ সকলোৱে খাব পাৰি এই ভাজিখন। এইখিনি মোৰ ভাজি প্ৰায় হৈয়ে গ'ল, পটককৈ হৈ যায়। ইয়াতে অকণমান হালধি আৰু নিমখ দি দিম জোখত। ডিম এটাও দিম, গতিকে নিমখ অকণমান দি দিছোঁ। এইখিনি অকণমান লৰাই ল'লোঁ এনেদৰে। আৰু বহুদিন ভিডিঅ' দিয়া নাই, আপোনালোকে ভিডিঅ' চাব, শেষলৈকে চাব। ৰেচিপি বুলি তেনেকুৱা কথা নাই। আৰু আজিকালি ভিডিঅ' মই নকৰাই হ'লোঁ। ঘৰতে কাম বন কৰি গোটেই দিনটো ভাগৰো লাগে, সেইকাৰণে ভিডিঅ' কৰা নহয় আচলতে। এইখিনি মোৰ হৈ গ'ল পটককৈ। ইয়াতে এতিয়া মই ডিমটো দি দিলোঁ। এয়া চাওক, খাবলৈ খুব ভাল লাগে। আমি এনেকৈ মাজে মাজে ছজনা পাতৰ ভাজি খাই থাকোঁ, শাক খাই থকা হয় আমাৰ ঘৰত বহুতো। আৰু এইখিনি মই এনেকৈ লৰাই দিলোঁ। আৰু অকণ চবেই এনেকৈ মিলি খাম আমি। আৰু অকণমান হৈ যায়, এইখিনি এনেকৈ ভাজি ল'লোঁ আৰু হৈ গ'ল পটককৈ। এনেদৰে আপোনালোকে সকলোৱে বনাই খাব আৰু খাই ক'বচোন কেনেকুৱা লাগিল। বিশেষকৈ আপোনালোকৰ যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে খাব পাৰে। আৰু খাই এইটো টেষ্ট কৰাৰ পিছত আপোনালোকে নিজেই গম পাব কিমানখিনি সুফল পোৱা যায়। ইয়াতে ভাজি ৰখা পিঁয়াজকণ ওপৰতে ছটিয়াই দিলোঁ। পিঁয়াজকণ এনেকৈ খাবলৈ খুব ভাল লাগে, চাওক এয়া। আৰু মই 15 দিনৰ আগতে খাইছিলোঁ, খাই আকৌ আজি খালোঁ। মই এনেকৈ মাজে মাজে খাই থাকোঁ আৰু মোৰ চুগাৰটো কণ্ট্ৰলত আহিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আজি আগবঢ়াই দিওঁ। এইখিনি হৈ গ'ল। এতিয়া মই লাহেকৈ গেছটো অফ কৰি, আৰু এয়া চাওক, কোমল পাতখিনিও মই ইয়াতে এনেকৈ সজাই দিছোঁ। আৰু ভাজিখিনি প্লেট এখনত নমাই ল'লোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ওচৰতে পায় এইটো ছজনা, খাবলৈও বহুত ভাল লাগে। মাঘ ফাগুনৰ পৰাই ছজনা খোৱা হয়। শেষত সকলোলৈ মৰম জনাই ভিডিঅ'টো সামৰণি মাৰিলোঁ।